ৰাতিপুৱা চৰাইৰ মাতত সাৰ পায় গাঁওবাসী। বুঢ়ীডিং নৈৰ কাষতে আছে গাঁওখন। অসমৰ সেউজীয়া প্ৰকৃতিৰ মাজত আটোমটোকাৰিকৈ সজাই ১০০ বছৰ গৰকা এখন জনগোষ্ঠীয় গাঁও। গাঁওখনৰ ভাষা সংস্কৃতিৰ বিষয়ে জানো আহক। হয়, মই বৰ্তমান উপস্থিত আছোঁ মাৰ্ঘেৰিটাৰ এখন ঐতিহাসিক গাঁৱত আৰু এই গাঁওখনে প্ৰায় ১০০ বছৰ সম্পূৰ্ণ কৰিছে। ১৯২২ চনত স্থাপিত এখন গাঁৱত মই আছোঁ আৰু এইখন গাঁৱৰ নাম হ'ল পাৱৈমুখ গাঁও আৰু এই পাৱৈমুখ গাঁৱতে আছে অসমৰ বৰ্ণাঢ্য জনগোষ্ঠীসমূহৰ অন্যতম ক্ষুদ্ৰ জনগোষ্ঠী টাই খামিয়াংসকল। মই টাই খামিয়াংসকলৰ এটা চাংঘৰত আছোঁ আৰু তেখেতসকলৰ লোক আছে, তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিছোঁ। কি ক'ব আপোনালোকৰ গাঁওখনৰ বিষয়ে? আমাৰ পাৱৈমুখ গাঁওখন প্ৰতিষ্ঠা হোৱা আজি ১৯২২ চনত আমাৰ পাৱৈমুখ এই ঠাইলৈ আহিছিলে আৰু খনিগড় গাঁৱৰ পৰা। এতিয়া ১০০ বছৰ সম্পূৰ্ণ হৈছে। এতিয়া বহুত ঘাট প্ৰতিঘাটৰ মাজেৰে আমাৰ ইয়াত গাঁওখন প্ৰতিষ্ঠা কৰিছে। আছিলে আপোনাৰ পাৱৈ নলাৰ মুখত আছিলে ক্ৰমান্বয়ে তাৰ পৰা আকৌ আপোনাৰ লখিমী পালেগৈ। লখিমী বুলি কয় ৰিজাৰ্ভৰ মাজত ৱাৰ টাইমত যুদ্ধ হৈছিলে, বিশ্বযুদ্ধৰ সময়ত, দ্বিতীয় বিশ্বযুদ্ধ। তাৰপিছত তাৰ পৰা আকৌ ক্ৰমান্বয়ে আহি আমাৰ এইখন এতিয়া বৰ্তমান আমি যিখন গাঁও পাতি আছোঁ ঠাইডোখৰ ২ নং পাৱৈমুখ ইয়াতে বসবাস কৰা হ'ল আৰু এতিয়া ১৯২২ চনত আমাৰ মানে এই অঞ্চলটোত আমাৰ পদাৰ্পণ হৈছিলে আমাৰ টাই খামিয়াং জনগোষ্ঠীটোৱে। এতিয়া বৰ্তমান ১০০ বছৰ সম্পূৰ্ণ হৈছে। গতিকে আগন্তুক নৱেম্বৰ মাহত আমি শতবাৰ্ষিক উদযাপন কৰিম বুলি আশা ৰাখিছোঁ। আপোনালোকৰ টাই খামিয়াং ইয়াত লোক কিমানমান আছে এই অঞ্চলত? আমাৰ বৰ্তমান টাই খামিয়াং আপোনাৰ 54 ঘৰ আছে। জনসংখ্যা হিচাপে নিচেই কম, ২৭০মান হ'ব। সকলো মানে ল'ৰা ছোৱালীৰ পৰা বয়োবৃদ্ধ যদি আমি কালেক্ট কৰোঁ, হিচাপ কৰোঁ, ২৭০-৭৫ এনেকুৱা হ'ব। প্ৰায়সকলে যিসকল বুদ্ধ ধৰ্মাৱলম্বী। হয় হয়, সকলো আমাৰ বুদ্ধ ধৰ্ম। আমাৰ এই গাঁৱত যিমানটো আছে মানে অন্য জনগোষ্ঠী নাই, অকল আমাৰ টাই খামিয়াং জনগোষ্ঠীৰ মানুহে আমি বসবাস কৰি আছোঁ আমাৰ এই পাৱৈমুখ গাঁওখনত। মানে আপোনাৰ আশে পাশে আছে আপোনাৰ এই উত্তৰ দিশে আছে আপোনাৰ আমাৰ বড়ো সম্প্ৰদায়ৰ লোক আছে, আহোম সম্প্ৰদায়ৰ লোক আছে। তাৰপিছত দক্ষিণে আছে আপোনাৰ আদিবাসী মানুহ আছে, পূবেও আদিবাসী মানুহ আছে, পশ্চিমে আমাৰ গোলাং আছে। কিন্তু বৰ্তমান আমাৰ গাঁওখন যি মাজত আছোঁ আমি, ইয়াত হ'লে আমাৰ অকল আমাৰ টাই খামিয়াং জনগোষ্ঠী বসবাস কৰি আছে। আমি লগ পাইছিলোঁ গাঁওখনৰ বয়োজ্যেষ্ঠ ব্যক্তি ভোগেশ্বৰ থুমুঙক। তেখেতৰ মুখেৰে শুনো আহক টাই খামিয়াংসকলৰ প্ৰায় লুপ্তপ্ৰায় হ'বলৈ ধৰা ভাষাটোৰ বিষয়ে চমুকৈ। আপোনালোকৰ গাঁৱলৈ আমি আহিছিলোঁ। আপোনালোকৰ যিটো টাই খামিয়াং ভাষা ইতিমধ্যে প্ৰায় বিলুপ্তিপ্ৰায় হ'বলৈ গৈ আছে। গোটেই ভাষাটোৰ বিষয়ে চমুকৈ আপুনি ক'ব আৰু দুই এষাৰ আপোনালোকৰ টাই খামিয়াং ভাষা যিহেতু আপুনি জানে, গতিকে চমুকৈ দুই এষাৰ ক'ব। মানে mama cái mặt Powai mặt Khamiyang không chung luôn cái sao ta bà khăm tây Khamiyang không yom càng thì chú tham sát người này anh ta Khamiyang này làm tàn tâm mặt để tăng lô phụ thuộc của sinh xuất bài mưa lục chế anh giang khâu cá xuân lịch khăn nộp tâm mặt từ hơnในทางขั้นเร่งผู้มีพังไอ้ทางที่ทางพันออกมาคำมาจังแล้วเป็นนั่นสิเลยในเจ้คำเขาให้กันเดี๋ยวก้นโทษสองกู้ยังยืนกู้ไม่เป็นนาโดดซ้ำจ้าปังยุกกู้ไม่เป็นนาจมมงพี่ทั้งมงมันจะมุรุเนี่ยดูให้ฉันในเต็มขณะเนี่ยเจ้เขาจะยังเอาเท่ายกพี่เฮ็ดจะทำเอาพี่cái này lụng khâu chứ xoắn cung xong cũng lì liang phải chẳng এই কথাখিনি আপুনি যিখিনি কথা ক'লে
প্ৰায় এই কথাখিনি এতিয়া অসমীয়াত আমাক অলপ বুজাই দিয়ক। এতিয়া মানে কথা এইটোৱে হ'ল, সময়ৰ গতি লৈ লাহে লাহে মানে পৰিৱেশটো আগত আছিলে, আমাৰ বুঢ়াসকলো আছিলে, বুঢ়ীও আছিলে, তাই চৰ্চাটো হৈ আছিলে। এতিয়া লাহে লাহে ক্ৰমান্বয়ে কমি গৈছে আৰু শিক্ষা হেৰি লৈ আগবাঢ়ি ওলাই যোৱাৰ কাৰণে নিজৰ মাতৃভাষাটো অলপমান পিছলৈ থাকি গৈছে, অসুবিধা পৰিৱেশৰ লগত মিলাবলৈ কাৰণে। তেনেকৈ ধৰণে অলপ লাহে লাহে গতিবোৰ কমি গৈছে আৰু কিছুমানে মাকবিলাক অইন পৰিয়ালৰ পৰা অনা হৈছে, সেইবোৰ মাকে নাজানে, দেউতাক নাই ধৰক, তেনেকুৱা ধৰণৰো বহুতখিনিয়ে অসুবিধাৰ সন্মুখীন হৈছে। চাকৰি কৰাসকলে বাহিৰত গৈছে, তেওঁলোকেও মানে তেনেকুৱা সন্মুখীন হোৱাৰ কাৰণে ল'ৰা ছোৱালীবিলাক ইমান শিক্ষাটো মাতৃভাষা হ'লেও মাকে যেতিয়া নাজানে সেইটোৰ পৰা আহৰণ কৰিবলৈ অলপ দিগদাৰ হৈছে আৰু তেনেকৈ লাহে লাহে কমিছে। এতিয়া আৰু বয়সস্থ হিচাপে দুজনেই আছে আৰু 80-90 দশকৰ ভিতৰত আৰু। আপোনাৰ যিটো টাই খামিয়াং নাম আৰু এনে যিটো জনাজাত নাম সেইটোৰ বিষয়ে ক'ব। মোৰ নামটো হ'ল তাইৰ নামটো হ'ল চেং থমং, মোৰ সোঁৱৰণি যিটো জন্মৰ নাম। তাৰপিছত এনেই বুঢ়াসকলে মাতা গাঁৱত আৰু লগ সমনীয়া মাতা ভোগেশ্বৰ থমং বুলি আছিল। আগতে আমি গোহাঁই লিখোঁ ব্ৰিটিছৰ দিনৰ, এতিয়া আৰু থমং বুলি আমি নিজৰ নিজৰ হেৰি পৰিচয়টো ট্ৰাইবেল কোটাত। আপোনাৰ এনে বয়স বৰ্তমান? মোৰ বয়সটো 82 হৈছে। ভোগেশ্বৰ থুমঙে আমাক টাই খামিয়াং ভাষাটো কিয় লুপ্ত পাই হ'বলৈ ধৰিছে সেই বিষয়ে চমুকৈ আভাস দি আমাৰ পৰাই বিদায় ল'লে। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু আমি কামনা কৰিলোঁ। আজি বতৰ ফৰকাল। গাঁওখনৰ গাঁওবুঢ়াৰ ঘৰত আমি দেখিলোঁ তেখেতৰ সহধৰ্মিনীয়ে ভঁৰালৰ গুটি ধান ৰ'দত শুকোৱা। এই বয়সতো তেখেতে অতি আন্তৰিকতাৰে ধান ৰ'দত দিয়াত ব্যস্ত হৈ আছিল। আমাক চমুকৈ ক'লে কিদৰে তেওঁ ধান শুকুৱায়। পাইছা এটা পিকিলাহি ঘৰৰে খেতি। কিমান সময় ৰ'দত দিব লাগে বা কেই ৰ'দ দিলে শুকাই যায়? এটা ৰ'দতে শুকাই যায়। ঠিক আছে, উঠাব ধানটো। আৰু এইখিনিয়ে ঘৰৰ এবছৰ চলে। কিমানমান ধান খেতি আছে আপোনালোকৰ? অঁ, হয়। গাঁওখনৰ গাঁওবুঢ়াৰ ঘৰত বহি তামোল পাণ আৰু ৰঙা চাহৰ জুতি ল'লোঁ। গাঁওবুঢ়াৰ পুত্ৰ প্ৰণৱ থমঙৰ সৈতে খামিয়াংসকলৰ পৰম্পৰা সংস্কৃতিৰ বিষয়ে কিছু কথা আলোচনা আমি কৰিলোঁ। তাৰপাছত ওলাই আহিলোঁ গাঁওখনৰ আন এটা ঘৰলৈ। হয়, মই বৰ্তমান উপস্থিত আছিলোঁ মাৰ্ঘেৰিটা পাৱৈমুখ গাঁৱত। ইতিমধ্যে এইখন গাঁৱলৈ অহাৰ এটা উদ্দেশ্য আছে। বিশেষকৈ এইখন গাঁও ইতিমধ্যে 100 বছৰ গৰকিছে আৰু এইখন গাঁৱৰ কিছু চমু আভাস ল'বলৈ এইখন গাঁৱলৈ আহিছিলোঁ। আৰু এইখন গাঁৱলৈ আহোঁতে মই লগ পাইছোঁ অসমৰ এজন জ্যেষ্ঠ সাংবাদিক তথা মই চিনাকি কৰি দিবলৈ বিচাৰিছোঁ হেমন্ত বৰ্মন ডাঙৰীয়া, জ্যেষ্ঠ সাংবাদিক তথা দৈনিক জনভূমি কাকতৰ এসময়ৰ প্ৰাক্তন সম্পাদক। কি ক'ব আপুনি এইখন গাঁৱলৈ আহিছে? মই 2013 চনতে এইখন গাঁৱলৈ আহিছিলোঁ ৰাজীৱ নিংখীৰ লগত। আচলতে এইখন গাঁৱৰ বিশেষত্ব এটা আছে যে ইয়াত টাই ভাষাটো তেতিয়ালৈকে চলি আছিলে, এতিয়াও কিছু দূৰ চলি আছে যিটো জানিব পাৰিছোঁ। আৰু এই গাঁওখন অতি পুৰণি গাঁও। 1922 চনতে ডিব্ৰুগড়ৰ খনিকৰ গাঁৱৰ পৰা, ডিব্ৰুগড়ৰ খনিকৰ গাঁও হ'ল এতিয়াৰ বিশ্ববিদ্যালয়ৰ ওচৰৰ গাঁও। তেওঁলোকে তাত অসুবিধা পাইছিলে, এই গাঁৱৰ মানুহখিনিয়ে। তাৰপিছত তেওঁলোকে চৰকাৰক মাটি বাৰী বিচাৰিলে। মাটি বাৰী বিচৰাৰ পিছত তেওঁলোকক এই ঠাইডোখৰ দেখুৱাই দিয়া হ'ল।
দেখুৱাই দিয়াৰ পিছত তেওঁলোকে ইয়াত গাঁও পাতিবলৈ যুদ্ধ কৰিবলগীয়া হ'ল। ইয়াত হাৱালদাৰ নামৰ কছাৰী মানুহ এজন আছিল বুলি তেওঁলোকে মুখে শুনা যায় আৰু তেওঁলোকৰ লগত আৰম্ভণিতে কাজিয়া হৈছিলে। প্ৰথমবাৰ তেওঁলোক উভতি যায়, আকৌ দ্বিতীয়বাৰ আহি গাঁওখন পতাৰ চেষ্টা কৰে আৰু গাঁওখন পাতে। আৰু এটা কথা আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ যে আপুনি পূৰ্বে এখন গাঁৱলৈ আহিছে আৰু এইখন গাঁৱৰ যি ভাষা সংস্কৃতি আছে বা ইয়াৰ যিসমূহ ঐতিহ্য আছে সেই সম্পৰ্কে আপুনি লেখা মেলা কৰিছে, কি ক'ব? নাই, এওঁলোকৰ কথাটো হ'ল যে এওঁলোকে ভাষাটো গোটেই অসমৰ ভিতৰতে খামায়াং মানুহখিনি কম, সংখ্যাটো কম। তেওঁলোক মানে পলমকৈও আহিছে অসমলৈ, প্ৰয়োজন কৰিছে পলমকৈ। কিন্তু তেওঁলোকে ইয়াত মানে ঘৰে ঘৰে যিহেতু হেৰিটো চলি আছিল, ভাষাটো চলি আছিল, তেওঁলোকৰ কাৰণে সেইটো সুবিধা হৈছিল যে প্ৰায় পৰিয়ালৰ গোটেই মানুহখিনিয়ে ভাষাটো শিকিছিল। কিন্তু লাহে ধীৰে যেতিয়া বাহিৰৰ জগতৰ লগত সম্পৰ্ক হ'ল, ইটো সম্প্ৰদায়ৰ মানুহে সিটো সম্প্ৰদায়ৰ ছোৱালী আনিলে, ধৰক এওঁলোকৰ সম্প্ৰদায়ৰ মানুহে টাই ভাষা নজনা ছোৱালী এজনী আনিলে, তাৰ ফলত ল'ৰা ছোৱালীয়ে হয়তো ক'ব নোৱাৰা হ'ল। তেনেকুৱা ধৰণৰ কিছুমান প্ৰক্ৰিয়াৰ ফলত লাহে লাহে ভাষাটো কমি আহিছে। মানে ভাষা কোৱা লোকৰ সংখ্যাটো কমি আহিছে। কিন্তু এতিয়াও তেওঁলোকৰ আজি কথা পতা মতে তেওঁলোকৰ ইয়াত এতিয়াও কিছু মানুহে টাই ভাষাটো কয় আৰু এইটোত এটা ডাঙৰ ঐতিহ্য ভাষাটো যদি ৰাখিব পৰা যায়। ভাষাই এটা জাতি ৰক্ষা কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক কৰে আৰু আপুনি যিহেতু এই লেখা মেলা কৰিছে বা এই সম্পৰ্কে জ্ঞাত আৰু ইয়াৰ মানুহসকলক লগ পাইছে, আজিও আহিছে, আজি অতদিনৰ মূৰত আহিছে, আজিৰ পৰা কেইবাবছৰৰ পূৰ্বে যি আহোঁতে এইখন গাঁৱৰ আপুনি পৰিৱেশ দেখিছিল আৰু এতিয়াৰ পৰিৱেশৰ মাজত কিবা পাৰ্থক্য দেখিছে নেকি? সামান্য পাৰ্থক্য এটা আহিছে। ৰাস্তা ঘাটটো নতুনকৈ সাজিবলৈ লৈছে আৰু বৌদ্ধ মন্দিৰটো, বিহাৰটো অকণমান নতুন কৰা যেন হৈছে। আৰু অৰ্থনৈতিক দিশত কি হৈছে সেই খবৰ এতিয়াও লোৱা হোৱা নাই। গতিকে আশা কৰিছোঁ তেওঁলোকৰ অৱস্থা আগতকৈ ভালেই হ'ব। তেওঁলোকে নিজাকৈ যিটো সংস্কৃতি ৰক্ষাৰ চেষ্টা চলাই আছে সেইটোতো শলাগিবলগীয়া। জ্যেষ্ঠ সাংবাদিক হেমন্ত বৰ্মনদাৰ সৈতে কিছু কথা পাতি আমি আগবাঢ়িলোঁ আন এটা চাংঘৰলৈ। ইয়াত দেখা পালোঁ ভৰিৰে মৰণা মাৰি থকা দৃশ্য। ইয়াত যে আপোনালোকে ভৰিৰে মানে এনেকৈ কৰিছে, ইয়াত গৰু ব্যৱহাৰ কৰা নহয় নেকি? কি কৈছে? কঠীয়া ধান। কঠীয়া ধান মানে এই ধৰণে মৰা হয় ন? আপোনালোকে মৰণা মৰা বহুত দেখিছে, গৰুৰে মৰা বা মেচিনেৰে মৰণা মৰা বা ধান যি হেৰি কৰে, ইয়াত ভৰিৰে মাৰি থকা দেখা গৈছে। যিহেতু তেখেতসকলে জনাইছে যে ভৰিৰে মৰাৰ কাৰণটো হ'ল কঠীয়াৰ বাবে যি ধান ৰাখিব লাগে বছৰটোত এবছৰ মূৰত আকৌ পুনৰ যেতিয়া খেতিৰ ব্যৱস্থা কৰা হ'ব, খেতিৰ ব্যৱস্থা কৰাৰ সময়ত যি শস্য, সেই শস্যৰ কঠীয়া পাৰিবৰ বাবে যিখিনি প্ৰয়োজন হয় সেই ধানসমূহ সংৰক্ষণৰ বাবে এইদৰে ভৰিৰে তেওঁলোকে মাৰি সযতনে ৰাখি থয়। আইতা ভালে আছে? আপোনালোকৰ এই যিখন মেখেলা পিন্ধি কয় চিল বুলি কয় আৰু সেউজীয়াখন হয়, খুব সুন্দৰ এগৰাকী আইতাৰ লগত আমি আছোঁ মাৰ্ঘেৰিটাৰ পাৱৈ মুখৰ যি খামিয়াং গাঁৱত। আৰু আইতাৰ হাঁহিটোও বৰ ধুনীয়া। হয়, খুব ধুনীয়া এগৰাকী আইতা আমি লগ পাইছোঁ। আইতাগৰাকীৰ বিষয়ে চমুকে জানিব বিচাৰিছোঁ। আইতা ভালে আছে? হয়, আপোনাৰ এনে নাতিপুতি কিমান? মোৰ নাতিপুতি ইয়াতে দুজন আছে। সেই ডাঙৰটো ক'ত হয়, খুব সুন্দৰ আইতাগৰাকী আমাৰ লগ পাই ভাল লাগিছে। মই যিহেতু মাৰ্ঘেৰিটাৰে, কিন্তু কথাটো হ'ল প্ৰায় সময়তে অহা নহয়, আজি আহি। হয় নেকি? ল'ৰা এটা ছোৱালীজনী আকৌ ছোৱালী চাই আছে। ভাত পানী হ'লে খাই যাব আকৌ, এনেকুৱা চাহো নাখালে পানীও নাখালে। পিছত আহিলে খাম যদি অহা হয়। মানে
আচলতে মন মেলা মানুহবোৰ আপুনি য'তে ত'তে লগ পাব। খামিয়াংসকলৰ পৰম্পৰা, সংস্কৃতি, ভাষাৰ সম্পৰ্কে কিছু তথ্য সংগ্ৰহ কৰি আমি আগবাঢ়িলোঁ মাৰ্ঘেৰিটা নগৰলৈ। গাঁওখনৰ চাৰিওফালে সেউজীয়া আৰু সেউজীয়া সুন্দৰ এক পৰিৱেশ। গাঁওখনত তামোল গছ, টকৌ গছ, কলগছেৰে ভৰি আছে। গাঁওখনৰ প্ৰায় সংখ্যক গঞা ৰাইজৰ ঘৰতে আছে বিভিন্ন প্ৰজাতিৰ বাঁহ গছ। আজি আমি মাৰ্ঘেৰিটাৰ মাকুম কিলাৰ যি ভ্ৰমণ, ছুটি ভ্ৰমণ, এই ছুটি ভ্ৰমণ আমি সমাপ্তিৰ পথত আছোঁ। আৰু মোৰ লগত একেলগে আমি আহিছিলোঁ, আমি ৰাজীৱ নিংখী ককাইদেউ, তেখেতৰ কিছু অনুভৱ জানিবলৈ বিচাৰিছোঁ। মাৰ্ঘেৰিটাৰ দক্ষিণৰ ফালে থকা আমি পাৱৈমুখ ভিতৰৰ পাৱৈ অঞ্চলত আহিছোঁ। আমি প্ৰায় আহোঁ এইটো অঞ্চললৈ, কিন্তু এইবাৰ আমাৰ লগত বিশেষ এগৰাকী অতিথি আমি লগত লৈ আহিছোঁ। তেখেত হৈছে আমাৰ শ্ৰদ্ধাৰ হেমন্ত বৰ্মন ডাঙৰীয়া। তেখেতো আহিছে আগত 2013 চনত এই অঞ্চলত তেখেত আহিছিল, আকৌ এবাৰ তেখেত আহিছে। এই অঞ্চলত কেনেধৰণে উন্নয়ন হৈছে বা তাহানি দিনৰ অঞ্চলসমূহ কি ধৰণে আছে সেইখিনি বুজ ল'বৰ কাৰণে তেখেত আহিছে। আৰু আজি আমি গোটেই দিন বুঢ়ীদিহিঙৰ কাষত পাৱৈমুখ ভিতৰ পাৱৈ অঞ্চলত আমি ঘূৰিলোঁ। বিভিন্নজনৰ লগত আমি কথা পাতিছোঁ, মত বিনিময় হৈছে আৰু খুবেই ভাল লাগিছে। আমাৰ লগত বাইদেউ আছে, কেনেকুৱা আপোনাৰ অনুভৱ কওক? মোৰতো অনুভৱ অপূৰ্ব। মই মানে ল'ৰালি কাললৈ ঘূৰি গৈছোঁ আৰু খুব ৰোমন্থন কৰি অসম্ভৱ ভাল লাগিছে। মোৰ ল'ৰালিৰ ডাঙৰ হোৱা দিনৰ পৰিৱেশবোৰ এনেকুৱা আছিল। উজনি অসমৰ প্ৰায় পৰিৱেশবোৰ একেধৰণৰ গাঁৱৰ পৰিৱেশ, ঘৰ দুৱাৰ চাফ চিকুণ, মানুহবোৰৰ ইজনৰ সিজনৰ লগত সাংঘাতিক ধৰণৰ মিল, সমাজৰ মাৰ থকা এখন সমাজ, খুবেই ভাল লাগে আৰু খুব আনন্দিত হৈছোঁ। খুবেই ভাল লাগে। ইতিমধ্যে আমি উভতনি যাত্ৰাত আছোঁ, মাৰ্ঘেৰিটা পুনৰ নগৰৰ দিশে আমি গৈ আছোঁ। খুব ভাল লগা এটা পৰিৱেশ। আৰু যেতিয়াই আমি গাঁৱৰ পৰিৱেশলৈ আহোঁ, অন্য কিবা হওক নহওক আমি বিশুদ্ধ বায়ু আমি সেৱন কৰিবলৈ পাওঁ। যিহেতু চহৰত খুব বায়ু প্ৰদূষণ, কিন্তু এতিয়াও গাঁও অঞ্চলসমূহত যথেষ্ট প্ৰাকৃতিক পৰিৱেশ সুস্থ হৈ আছে। আৰু প্ৰাকৃতিক পৰিৱেশ সুস্থ থকাৰ বাবে ইয়াৰ যি বায়ু, বিশুদ্ধ বায়ু, আমি যি অক্সিজেন বুলি কওঁ, সেই অক্সিজেন আমি ল'ব পাৰোঁ। গতিকে আমি গাঁৱলৈ প্ৰায় আহি থাকিব লাগে, স্বাস্থ্যৰ খেয়াল ৰাখি। আশা কৰোঁ আজিৰ এই ব্লগটো চাই আপোনালোকে ভাল পালে। ভিডিঅ'টো চাই কেনে পালে জনাবচোন কমেণ্টত। আকৌ লগ পাম আন এটা ভিডিঅ'ত।